চাওক দ্বীপহতাৰৰ নামত হাৰাশাস্তিটো আমাৰ বিটিআৰৰ নহয়, সেইটো হ'ল অসম গভৰ্ণমেণ্টৰ কাম। মানে আমাৰ লিগেল ছিষ্টেমত যিটো চলি আছে সেইটো চলি আছে, কিন্তু আমাৰ বিটিআৰ চৰকাৰটো আজিৰ দিনত প্ৰস্তাৱ গ্ৰহণ কৰিছে দ্বীপহতাৰৰ নামত যিমানখিনি আমাৰ হাৰাশাস্তি পাই আছে তেওঁলোকৰ মানে লিগেলি বিচাৰ পাবৰ কাৰণে বা ৰিজাল্টটো মানে ভাল হ'বৰ কাৰণে এখেতে নহয় বিদেশী হওক নহ'লে আমাৰ ভাৰতীয় হ'ব লাগিব, সেইটো খুব কম সময়ৰ ভিতৰত ৰিজাল্টটো আনিবৰ কাৰণে 5জনকৈ আমাৰ কি কয় এডভকেটছ আমি চিলেক্ট কৰি পেলাই কাম কৰিবৰ কাৰণে ষ্টাৰ্ট কৰিব বিচাৰিছোঁ খুব কম সময়ৰ ভিতৰত। গতিকে মোৰ বিশ্বাস এটা আছে এইটো সমস্যা সমাধান হৈ যাব। চাওক আমাৰ মাইনৰিটি ডেভেলপমেণ্ট বৰ্ডটো আগতে অসমৰ পৰা আহি আছিল, এতিয়ালৈকে অসমৰ আণ্ডাৰতে চলি আছে, কিন্তু এজ পাৰ দ্য ক্ল'জ একৰ্ড অফ দিছ 2020 চনৰ 27 জানুৱাৰী 3rd বড়ো একৰ্ডৰ থ্ৰুৱেদি আমাৰ মাইনৰিটি ডেভেলপমেণ্ট যি এফেয়াৰ্ছ এই এফেয়াৰ্ছখিনি ছেপাৰেটলি আমাক বিটিআৰত দিয়া হৈছে আৰু ইয়াৰ কামটো চলি আছে আৰু খুব কম সময়ৰ ভিতৰতে মাইনৰিটি বিভাগটো আমাক অসম চৰকাৰে বিটিআৰ চৰকাৰক এড কৰি দিব। গতিকে মোৰ বিশ্বাস আছে য'ত নেকি মাইনৰিটি ফাণ্ডটো গভৰ্ণমেণ্ট অফ ইণ্ডিয়াৰ পৰাই ডাইৰেক্টলি আমাৰ ইয়াত ভায়া যদিও অসম চৰকাৰৰ থ্ৰুৱেদি হয় মানে ডাইৰেক্টলি চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ পৰা অহাৰ কাৰণে আমাৰ ডেভেলপমেণ্টটো খুব স্পীডত হ'ব। হয়, ৰাজ্যসভাৰ ৰিজাল্টতো এতিয়ালৈকে ডিক্লাৰেশ্যন দিয়া নাই, আমি মানে 100% জিকি আছোঁ, জাষ্ট ডিক্লাৰেশ্যনৰহে প্ৰয়োজন। আৰু ইয়াত ধন্যবাদ জ্ঞাপন কৰিছোঁ মই আমাৰ চৰকাৰৰ হৈ পেলাই UPPL চৰকাৰ বা বিটিআৰ চৰকাৰ হৈ পেলাই যিসকল আমাৰ ব্যক্তিসকলে বা আমাৰ ৰেচপেক্টেড MLA সকলে আমাৰ বিটিআৰৰ মানে স্পেচিয়েল ডেভেলপমেণ্টৰ স্বাৰ্থত আমাৰ ৰেনগাৰা নাৰ্জাৰীক ভোট কৰি দিলে তেওঁলোকক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু আমি সকলোৱে অসমত থকা যিমানখিনি MLA নাথাকক বা আমাৰ বিটিআৰ MLA নাথাকক সকলোৱে যেনেকৈ আপোনালোকে ৰাজ্যসভাৰ মানে এই পদটো আমাক UPPL দলক যোগাই দিলে ঠিক তেনেকৈ বিটিআৰৰ উন্নয়নৰ কাৰণে সকলোৱে আগবাঢ়ি আহিব বা MLA সকলে সহায় কৰিব, এইখিনি মোৰ অনুৰোধ। এইটো আমাৰ কি কয় আপোনাৰ লিগেল ডিক্লাৰেশ্যনৰহে প্ৰয়োজন, এতিয়া কি কয় ডিক্লাৰেশ্যনৰ মাত্ৰ প্ৰয়োজন আছে, বাকী জিকাটো 100% হৈ আছে। ইয়াত বিতৰ্ক হৈ আছে AIDF আৰু কংগ্ৰেছক লৈ পেলাই, কোনটো দলৰ ভোট লৈ পেলাই আপোনালোকে জয়ী হ'বলৈ সক্ষম হৈছে বুলি চাওক, কংগ্ৰেছ আৰু AIDFটো তেওঁলোকেতো ৰাজনীতিকভাৱে বেলেগ ৰাজনীতিক পাৰ্টি আৰু তেওঁলোকৰ আজিলৈকে কোনো তেতিয়াও যদি মানে মহাজোঁট হিচাপে তেওঁলোকে ইউনাইটেডলি আহিছিলে, আজিতো মহাজোঁট নাই। গতিকে স্পেচিয়েলি আমাৰ বিটিআৰৰ সকলো জাতি জনগোষ্ঠী ইনক্লুডিং মাইনৰিটি কমিউনিটিৰ উন্নয়নৰ কাৰণে যিসকলে মানে ভৱিষ্যত মানে ব্ৰাইটনেছটো আশা কৰি পেলাই সহায় কৰিলে তাক কোনো পলিটিকেলি আমি AIDF কংগ্ৰেছৰ কথা ননাটোৱে ভাল, ব্যক্তিগত হিচাপে তেওঁলোকে আমাক সহায় কৰিছে। नैरोजा 2023 सोलोंथाइ बोसोरनि थाखाय चिरां जिल्लानि थुक्राझार JD विलियम्स गोजौसिन इंराजि फरायसालियाव KGA थाखोनिफ्राय 11 थाखोसिम फरायसाफोरनि मुं थिसननाया सोलिगासिनो। गोजौ सोलोंथाइ लानाय रोंगौथि गोनां आरो मोजां फोरोंथाइ होनो हानाय फोरोंगिरिफोरनि गेजेरजों बे फरायसालियाव फरायसाफोरनो सोलोंथाइ होनाय जायो। बे फरायसालियाव हौवासा आरो हिन्जावसाफोरनि थाखाय आलादा थानायनि थाखाय हस्टेलनि खाबु दं। कम्पिउटार एन्ड साइन्स लेबोरेटरि, अडिटोरियाम हल एन्ड लाइब्रेरि रुम, गेम एन्ड स्पर्ट्स आरो मिउजिक क्लास, कोचिं एन्ड टिउसन खाबुखौ मोननो हागोन। गोग्गो आरो गुनगोनां सोलोंथाइ मोनहोनायनि थाखाय JD विलियम्स गोजौसिन फरायसालियाव मुं थिसननायनि खाबुखौ लादो। आबुङै मिन्थिनो थाखाय 9957717276 7002655105 जानबुं नम्बराव फोनांजाब खालामनो हागोन।